ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল প্ৰণাম প্ৰথমেই আপোনালোকক স্বাগতম জনাইছো এষ্ট্ৰশক্তি আসাম ইউটিউব চেনেলটোলৈ বন্ধুসকল আপোনালোকে কেতিয়াবা ভাবি চাইছেনে আপোনাৰ ৰাশিৰ সৈতে কোন দেৱ-দেৱীৰ বিশেষ সম্পৰ্ক আছে বা আপোনাৰ জীৱনত শান্তি সমৃদ্ধি আৰু সৌভাগ্য লাভৰ বাবে কোন ইষ্টগুৰু পূজা কৰাৰ বাবে উচিত হ'ব জ্যোতিষ শাস্ত্ৰত প্ৰতিটো ৰাশিৰ এজন বিশেষ ইষ্টগুৰু আছে যিয়ে আপোনাৰ জীৱনৰ পথ প্ৰদৰ্শন কৰিব পাৰে আজি আমি এই ভিডিঅ'টোৰ যোগেদি আমি আলোচনা কৰিম প্ৰতিটো ৰাশিৰ প্ৰত্যেক ইষ্টগুৰুৰ বিষয়ে গতিকে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব আৰু জানি লওক আপোনাৰ ইষ্টগুৰু বা দেৱ-দেৱী কোন হয় বলক আমি এটা ভিডিঅ'টোলৈ আগবাঢ়ো আৰু বন্ধুসকল আপোনালোকৰ যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আমি প্ৰথমে এটা আলোচনা কৰিম মেঘ ৰাশিৰ বিষয়ে মেঘ ৰাশিৰ ইষ্টগুৰু কোন হয় মেঘ ৰাশিৰ ইষ্টগুৰু হৈছে হনুমানজী মেঘ ৰাশিৰ অধিপতি হৈছে মংগল গ্ৰহ মংগল শক্তি সাহস আৰু পৰাক্ৰমৰ প্ৰতীক হয় হনুমানজী মংগলৰ প্ৰভাৱৰ সৈতে জড়িত কাৰণ তেওঁ শক্তি ভক্তি আৰু সাহসৰ প্ৰতিমূৰ্তি মেঘ ৰাশিৰ জাতক জাতিকাৰ বাবে হনুমান চালিচা পাঠ কৰা মংগলবাৰে হনুমান মন্দিৰত পূজা কৰা বা হনুমান মন্দিৰ মূৰ্তিৰ সন্মুখত সেন্দুৰ আৰু তেল অৰ্পণ কৰাটো শুভ হয় এই পূজাই জীৱনৰ প্ৰতিবন্ধক দূৰ কৰে আৰু আত্মবিশ্বাস বৃদ্ধি কৰে ইয়াৰ পিছত ৰাশি বৃষ ৰাশিৰ ইষ্টগুৰু হৈছে শ্ৰীকৃষ্ণ বৰ্ণনা আমি এটা কৰিছোঁ বৃষ ৰাশিৰ অধিপতি হৈছে শুক্ৰ গ্ৰহ যি সৌন্দৰ্য ভোগ বিলাস আৰু প্ৰেমৰ প্ৰতীক আৰু শ্ৰীকৃষ্ণৰ পূজা বৃষ ৰাশিৰ জাতকৰ বাবে উপযুক্ত কাৰণ তেওঁ প্ৰেম সৌন্দৰ্য আৰু আধ্যাত্মিকতাৰ প্ৰতীক হয় শুক্ৰবাৰে শ্ৰীকৃষ্ণৰ মন্দিৰত পূজা গীতাপাঠ বা কৃষ্ণৰ মন্ত্ৰ যেনে ওম ক্লীং কৃষ্ণাই নমঃ মন্ত্ৰ জপ কৰিলে জীৱনত সুখ সমৃদ্ধি আৰু প্ৰেমৰ ভাৰসাম্য লাভ কৰা যায় গতিকে বৃষ ৰাশিৰ ইষ্ট দেৱতা কৃষ্ণক আপোনালোকে পূজা কৰক ইয়াৰ পিছত ৰাশি মিথুন ৰাশিৰ ইষ্টগুৰু হৈছে শ্ৰী গণেশ মিথুন ৰাশিৰ অধিপতি হৈছে বুধ গ্ৰহ যি বুদ্ধি যোগাযোগ আৰু জ্ঞানৰ প্ৰতীক হয় শ্ৰী গণেশ হৈছে বিদ্যা আৰু বুদ্ধিৰ দেৱতা গতিকে তেওঁ মিথুন ৰাশিৰ জাতকৰ ইষ্টগুৰু ৰূপে জনা যায় বুধবাৰে গণেশৰ পূজা গণেশ মন্ত্ৰ যেনে ওম গংগণপতাই নমঃ মন্ত্ৰ জপ কৰা আৰু দুৰ্বা অৰ্পণ কৰিলে বুদ্ধিৰ বিকাশ কেৰিয়াৰত সফলতা আৰু জীৱনৰ প্ৰতিবন্ধক আপোনাৰ দূৰ হ'ব ইয়াৰ পিছত ৰাশি হৈছে কৰ্কট ৰাশিৰ ইষ্টগুৰু হৈছে শিৱজী আমাৰ শিৱজী কৰ্কট ৰাশিৰ অধিপতি হৈছে চন্দ্ৰ গ্ৰহ যি মন শান্তি আৰু আৱেগৰ প্ৰতীক হয় শিৱজীৰ পূজা কৰ্কট ৰাশিৰ জাতক জাতিকাৰ বাবে শুভ কাৰণ ই মনৰ শান্তি আৰু আধ্যাত্মিক দৃঢ়তা প্ৰদান কৰে সোমবাৰে শিৱলিংগত জল বা দুগ্ধ অৰ্পণ ওম নমঃ শিৱায় মন্ত্ৰ জপ মহামৃত্যুঞ্জয় মন্ত্ৰ পাঠ কৰিলে মানসিক শান্তি আৰু সুস্বাস্থ্য লাভ কৰা যায় ইয়াৰ পিছত ৰাশি হৈছে সিংহ ৰাশিৰ ইষ্টগুৰু হৈছে সূৰ্য নাৰায়ণ সিংহ ৰাশিৰ অধিপতি হৈছে কোন সূৰ্য গ্ৰহ যি নেতৃত্ব গৌৰৱ আৰু শক্তিৰ প্ৰতীক হয় সেয়ে সূৰ্য নাৰায়ণ পূজা সিংহ ৰাশিৰ জাতক জাতিকাৰ বাবে শুভ হয় ৰবিবাৰে সূৰ্যোদয়ৰ সময়ত সূৰ্যৰ উদ্দেশ্যে অৰ্ঘ্য দিয়ক ওম ঘৃণী সূৰ্যায় নমঃ মন্ত্ৰ জপ কৰক লগতে আদিত্য হৃদয়স্তুত পাঠ কৰিলে আপুনি আপোনাৰ নেতৃত্বৰ গুণ বৃদ্ধি পায় আৰু জীৱনত সফলতা লাভ কৰিবলৈ আপুনি সক্ষম হ'ব ইয়াৰ পিছত ৰাশি আছে কন্যা ৰাশিৰ ইষ্টগুৰু হৈছে শ্ৰী গণেশ কন্যা ৰাশিৰ অধিপতি গ্ৰহ হৈছে বুধ গ্ৰহ যি বিশ্লেষণাত্মক বুদ্ধি আৰু নিখুঁততাৰ প্ৰতীক হয় গণেশৰ পূজা কন্যা ৰাশিৰ জাতক জাতিকাৰ বাবে উপযুক্ত হয় বুধবাৰে গণেশ মন্দিৰত পূজা বা দুৰ্বা বা মোদক অৰ্পণ আৰু গণেশৰ মন্ত্ৰ জপ কৰিলে বুদ্ধিৰ তীক্ষ্ণতা
কৰ্মক্ষেত্ৰত সফলতা আৰু জীৱনৰ প্ৰতিবন্ধক দূৰ হয়। তুলা ৰাশিৰ ইষ্টগুৰু হৈছে মা লক্ষ্মী। তুলা ৰাশিৰ অধিপতি গ্ৰহ হৈছে শুক্ৰ গ্ৰহ। মা লক্ষ্মী পূজা তুলা ৰাশিৰ জাতক জাতিকাৰ বাবে শুভ, কাৰণ তেওঁ ধন সম্পদ, সৌন্দৰ্য আৰু সমৃদ্ধিৰ প্ৰতীক হয়। শুক্ৰবাৰে লক্ষ্মীৰ পূজা শ্ৰীসূক্ত পাঠ বা ওম শ্ৰী লক্ষ্মী নমঃ মন্ত্ৰ জপ কৰিলে আৰ্থিক স্থিৰতা, উন্নতি আৰু জীৱনত সুখ লাভ কৰিব পৰা যায়। বৃশ্চিক ৰাশিৰ ইষ্টগুৰু হৈছে হনুমানজী। বৃশ্চিক ৰাশিৰ অধিপতি হৈছে মংগল গ্ৰহ। হনুমানজীৰ পূজা বৃশ্চিক ৰাশিৰ জাতক জাতিকাৰ বাবে উপযুক্ত হয়, কাৰণ তেওঁ সাহস, শক্তি আৰু বিপদৰ পৰা ৰক্ষা কৰে। মংগলবাৰে হনুমান মন্দিৰত পূজা, হনুমান চালিচা পাঠ বা সেন্দুৰ অৰ্পণ কৰিলে আপোনাৰ শত্ৰুৰ পৰা ৰক্ষা, শাৰীৰিক শক্তি আৰু মানসিক স্থিৰতা লাভ হয়। ইয়াৰ পিছত ৰাশি ধনুৰাশিৰ ইষ্টগুৰু হৈছে শ্ৰী বিষ্ণু। ধনুৰাশিৰ অধিপতি গ্ৰহ হৈছে বৃহস্পতি গ্ৰহ, যি জ্ঞান, ধৰ্ম আৰু সমৃদ্ধিৰ প্ৰতীক হয়। শ্ৰী বিষ্ণুৰ পূজা ধনুৰাশিৰ জাতক জাতিকাৰ বাবে শুভ হয়। বৃহস্পতিবাৰে বিষ্ণুৰ মন্দিৰত পূজা, বিষ্ণুৰ সহস্ৰনাম পাঠ আৰু ওম নমো ভাগৱতে বাসুদেৱায় নমঃ মন্ত্ৰ জপ কৰিলে জ্ঞান, ধৰ্মীয় মনোভাৱ আৰু জীৱনত সৌভাগ্য লাভ কৰা দেখা যায়। ইয়াৰ পিছৰটো ৰাশি হৈছে মকৰ ৰাশিৰ ইষ্টগুৰু হৈছে শনিদেৱ। মকৰ ৰাশিৰ অধিপতি গ্ৰহ হৈছে শনি গ্ৰহ, যিয়ে ন্যায়, কৰ্মফল আৰু শৃংখলাৰ প্ৰতীক। শনিদেৱৰ পূজা কৰক মকৰ ৰাশিৰ জাতক জাতিকাৰ বাবে শুভ ফল লাভ কৰিবৰ বাবে। শনিবাৰে শনি মন্দিৰত তেল অৰ্পণ, শনি মন্ত্ৰ যেনে ওম হং হন্যশ্বৰায় নমঃ মন্ত্ৰ জপ বা শনি চালিচা পাঠ কৰিলে কৰ্মফলৰ উন্নতি, জীৱনৰ শৃংখলা আৰু দীৰ্ঘায়ু লাভ হয়। ইয়াৰ পিছত ৰাশি কুম্ভ ৰাশিৰ ইষ্টগুৰু হৈছে তেওঁৰ শনিদেৱে। কুম্ভ ৰাশিৰ অধিপতি গ্ৰহ শনি গ্ৰহ হয়। শনিদেৱৰ পূজা কুম্ভ ৰাশিৰ জাতক জাতিকাৰ বাবে উপযুক্ত, কাৰণ তেওঁ ন্যায়পৰায়ণতা আৰু কৰ্মফলৰ ভাৰসাম্য ৰক্ষা কৰে। শনিবাৰে শনি মন্দিৰত পূজা, তেল, কলা তিল অৰ্পণ আৰু শনি মন্দিৰত শনিৰ মন্ত্ৰ জপ কৰিলে জীৱনৰ প্ৰতিকূলতা দূৰ হয় আৰু স্থিৰতা লাভ কৰা যায়। আৰু ইয়াৰ পিছত ৰাশি আছে মীন ৰাশিৰ ইষ্টগুৰু হৈছে শ্ৰী বিষ্ণু। মীন ৰাশিৰ অধিপতি গ্ৰহ হৈছে বৃহস্পতি গ্ৰহ। শ্ৰী বিষ্ণুৰ পূজা মীন ৰাশিৰ জাতক জাতিকাৰ বাবে শুভ, কাৰণ তেওঁৰ বিশ্বৰ পালনকৰ্তা, আধ্যাত্মিকতাৰ প্ৰতীক। বৃহস্পতিবাৰে বিষ্ণুৰ পূজা, বিষ্ণুৰ সহস্ৰনাম পাঠ বা ওম নমো ভাগৱতে বাসুদেৱায় মন্ত্ৰ জপ কৰিলে আধ্যাত্মিক উন্নতি, মানসিক শান্তি আৰু জীৱনৰ সৌভাগ্য লাভ হয়। বন্ধুসকল, এতিয়া আপোনালোকে 12টা ৰাশিয়ে জানিব পাৰিলে আপোনালোকৰ প্ৰত্যেকৰে ইষ্টগুৰু বা ইষ্ট দেৱতা। গতিকে আপোনালোকে নিজৰ ইষ্ট দেৱতাক পূজা কৰি আপোনালোকে জীৱনত শান্তি, সমৃদ্ধি আৰু সৌভাগ্য লাভ কৰিব পাৰিব। গতিকে সকলোৱে মোৰ শুভেচ্ছা থাকিলে, আৰু এতিয়া মই এই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। জয় শ্ৰী ৰাম, জয় শ্ৰী ৰাম, জয় শ্ৰী ৰাম।